মোক আধা ঘণ্টা সময় ব্লজব কৰি এবাৰ আকৌ মোৰ বুজখন মোহাৰিবলৈ ধৰিলে আৰু মোৰ বিচনাত শুৱাই ল'লে। এবাৰ ছাৰে মোৰ ভৰি দুখন মেলি দিবলৈ ক'লে। মই ভৰি দুটা মেলি দিলোঁ আৰু মোৰ টাইট বুজখন ওলাই পৰিল। ছাৰে বুজখন প্ৰথমতে শুঙিবলৈ ধৰিলে আৰু জিভাৰে চেলেকিবলৈ ধৰিলে। তেওঁ মোৰ বুজখন ভিতৰলৈ জিভাখন সোমোৱাই চেলেকিবলৈ ধৰিলে। মই ছাৰৰ চুলিখিনি ধৰি চিঙৰিবলৈ আৰম্ভ কৰিলোঁ। আহ আহ ছাৰ, ছাৰ, এৰি দিয়ক। এনেকৈ চিঙৰি থাকোঁতে ছাৰে মোৰ বুজখন চুপি চুপি ৰস খাবলৈ ধৰিলে। তাৰ পাছত ছাৰ মোৰ ওপৰলৈ আহি আৰু মোৰ ওঁঠকেইটা চুপিবলৈ ধৰিলে আৰু কণীটো মোৰ বুজখনত ঘঁহাবলৈ ধৰিলে। ছাৰে এনেকৈ ঘঁহাই থাকোঁতে মই ছাৰক সাৱটি ধৰি আছিলোঁ। এইবাৰ ছাৰে তেওঁ কণীটো ধৰি লৈ বুজখন হেঁচিবলৈ ধৰিলে। প্ৰথমতে অকণমান সোমাল, মোৰ বুজখন বিষালে আৰু চিঙৰি দিলোঁ, মা ঐ মৰিলোঁ, ছাৰ উলিয়াই দিয়ক বুলি। ছাৰে মোৰ মুখখন হেঁচা মাৰি ধৰি অকণমান সময় ৰৈ দিলে আৰু লাহে লাহে তেওঁৰ কণীটো হেঁচিবলৈ ধৰিলে। তেওঁৰ 8 ইঞ্চি দীঘল মস্ত কণীটো মোৰ টাইট বুজখন হেঁচি হেঁচি সোমাই ছাৰ ৰৈ দিলে। মোৰ বিষত চকুপানো ওলাই পৰিল। তাৰ পাছত ছাৰে লাহে লাহে কণীটো আগপিচ কৰিবলৈ ধৰিলে। লাহে লাহে বিষটো মোৰ নাইকিয়া হ'ল আৰু ভাল লাগিবলৈ ধৰিলে আৰু মই ছাৰৰ ওঠটো চুপিবলৈ ধৰিলোঁ। ছাৰে লাহে লাহে চোদনৰ স্পীড বঢ়াবলৈ ধৰিলে। মই ভৰি দুটা ছাৰৰ কঁকালত ধৰি আছিলোঁ। ছাৰ হঠাৎ ৰৈ দিলে আৰু কণীটো উলিয়াই দিলে। মই ছাৰলৈ চালোঁ। ছাৰে মোক আঁঠু কাঢ়িবলৈ দিলে, ক'লে। মই কোনো প্ৰতিবাদ নকৰাকৈ আঁঠু কাঢ়ি দিলোঁ। ছাৰে এইবাৰ পাছফালৰ পৰা টিপা কেটটোত প্ৰচণ্ড চৰ এটা মাৰি দিলে। আহ আহ, কণীটো বুজখন লগাই জোৰকৈ ঠেলা এটা দি ছাৰে সোমাই দিলে আৰু চুটিবলৈ ধৰিলে। ছাৰে কোনো দয়া মায়া নোহোৱাকৈ অসুৰ দৰে থাপ দি যাবলৈ ধৰিলে। মই আঁঠু কাঢ়ি সহ্য কৰিব নোৱাৰি শুই দিলোঁ। ছাৰে মোক চুলিকোছাত পিছফালৰ পৰা ধৰি লৈ এবাৰ চোদন দিব যাবলৈ ধৰিলে। মই চিঞৰি আছোঁ, আহ আহ, ছাৰ চোদক, আহ আহ আহ। মোৰ চিঞৰ শুনি ছাৰে আৰু জোছত চুদিবলৈ ধৰিলে। এইদৰে প্ৰায় 10 মিনিটমান চোদন দিয়াৰ পিছত মোক থিয় কৰাই ল'লে আৰু ভৰি এটা দাং খুৱাই মোক ৱালত হেঁচা মাৰি মোৰ বুজখন কণীটো আকৌ ভৰাই দিলে। ইফালে মোৰ দুবাৰ মাল ওলাইছিল, বুজখন পিছল হৈ আছিল বাবে একে থাপতে সোমাই গৈছিল। ছাৰে এবাৰ উলিয়াই আকৌ জোৰকৈ গোটেই কণীটো সোমাই দিলে। মোৰ মুখেৰে আহ আহকে চিঙৰি ওলাই গ'ল। 8 ইঞ্চি কণীটো বুজখনত হেঁচি হেঁচি সোমাই দিয়াত এৰি দিবলৈ চিঙৰিবলৈ ধৰিলে। ছাৰে মোক চৰ এটা মাৰি ক'বলৈ ধৰিলে, চাল্লি তোৰ কথা ভাবি সদায় ৰাতি হাত মাৰো, আজি তোক মাইকী বনাইহে এৰিম। এনেকৈ থিয় কৰাই 5 মিনিটমান চোদন দিয়াৰ পাছত ছাৰে ওলাবলৈ ল'লে। ছাৰে মোক আঁঠু কঢ়াই মুখখন মেলাই কণীটো মুখত সোমাই দিলে আৰু জোৰ জোৰকৈ মুখত কণীটো হেঁচিবলৈ ধৰিলে। এনেকৈ 2 মিনিটমান জোৰে জোৰকৈ মুখত কণীটো সোমাই ছাৰে দাঁত পানী এগাল এৰি দিলে আৰু মোৰ মুখখন টিপা মাৰি ধৰিলে। উপায় নাপাই মই মালখিনি খাই দিলোঁ। ছাৰে মোক থিয় কৰাই মোৰ ওঠটো চুপিবলৈ ধৰিলে। মোৰ বুজখন ফাটি তেজ ওলাবলৈ ধৰিলে। প্ৰায় 5 মিনিটমান সময় মোৰ গাৰ ওপৰত পৰি থাকি ছাৰে মোৰ কাষীৰকেইটা টিপি আছিল। ছাৰৰ কণীটো আকৌ দাং খাবলৈ ধৰিলে। মই ক'লো, ছাৰ মোৰ বিষাইছে। এইবুলি কাপোৰ পিন্ধিবলৈ ধৰিলোঁ। তেনেতে ছাৰে পাছফালৰ পৰা মোক চুলিকোছা ধৰি ক'লে, তোক আৰু এবাৰ চুদিম ল, এতিয়া শেষ হোৱাই নাই।
মই কান্দিবলৈ ধৰিলোঁ। ছাৰ মোক এৰি দিয়ক, আজিলৈ মোৰ ভোজখন পৰা তেজ ওলাইছে। ছাৰ বহুতো বিষাইছে। ছাৰে মোৰ কান্দন কৈ অকণো ভ্ৰক্ষেপ নকৰি মোক বিচনাত পেলাই ল'লে। আৰু মোৰ ভোজখন ধু অলপ পেলাই লৈ ভোজখন মোহাৰিবলৈ ধৰিলে। মই বুজিলোঁ যে আজি মোৰ ৰক্ষা নাই। ছাৰে এবাৰ মোক দাঙি লৈ মোৰ ভোজখন তেওঁৰ 8 ইঞ্চি কণীটো জোৰকৈ সোমাই দিলে। মই চিঞৰি উঠিলোঁ, আহ আহ ছাৰ, ফাটি যাব, এৰি দিয়ক, আহ উফ। মই যিমানেই চিঞৰিছোঁ ছাৰে সিমানেই জোৰ জোৰকৈ মোক পেলিবলৈ ধৰিলে। এনেকৈ 15 মিনিটমান জোদন দিয়াৰ পাছত ছাৰে মোক ওলোটাকৈ পেলাই ল'লে আৰু গাৰু এটা মোৰ পেটৰ তলত ৰাখি দিলে। ছাৰে এবাৰ পিছফালৰ পৰা ভৰি দুখন চোলৰচৰ কৰি নৰাকৈ ধৰি মোৰ ভোজখনত পেলিবলৈ ধৰিলে। ছাৰে এটা আধা ধাক্কাত মোৰ গোটেই গাটো হিলি আছিল। চোদনৰ মাজে মাজে ছাৰে মোৰ টিকাকেইটা গাৰ জোৰে ঠাচ ঠাচকৈ চুৰিয়াই আছিল। মই ছাৰৰ চোদক মোক ফালি দিয়ক বুলি চিঞৰি আছিলোঁ। এনেকৈ 20 মিনিটমান সময় মোক অত্যাচাৰ কৰি ছাৰে কণীটো বাহিৰলৈ আনি মোৰ মুখত সুমুৱাই হেঁচা মাৰি ধৰিলে আৰু মুখত আকৌ মাল এৰি দিলে। এনেকৈ 1.5 ঘণ্টা সময় গৰু চোদন দি ছাৰে মোক লিপকিছ কৰি গ'ল। এয়ে আছিল মোৰ প্ৰথম চোদন খোৱাৰ কাৰণে। সেই দিনটো মনত পৰিলে এতিয়াও মোৰ ভোজখন তিতি যায়।